জব কাৰ্ডৰ টকাসমূহ আপোনালোকে লাভ কৰা নাই নেকি? হয়, ঠিকেই শুনিছে। জব কাৰ্ডৰ টকাসমূহ আপোনালোকে লাভ কৰিছেনে নাই, এইটো সঠিকভাৱে আপোনালোকে গম পোৱা নাই নেকি? আপোনালোকে যদি জব কাৰ্ডৰ টকাসমূহ ক'ত সোমাইছে এইটো খবৰ পোৱা নাই, আপোনালোকে কেনেধৰণে গম পাব পাৰিব আপোনালোকৰ জব কাৰ্ডৰ পইচাসমূহ এই ভিডিঅ'টোৰ যোগেদি জানো আহক। আপোনালোকৰ জব কাৰ্ডৰ পইচাসমূহ যদি আপোনালোকৰ জব কাৰ্ডত সংযুক্ত হৈ থকা যিটো বেংক একাউণ্ট আছিলে সেইটোত যদি আপোনালোকে পইচাটো পোৱা নাই, আপোনালোকে ক'ত পইচাটো গৈছে, আপোনালোকৰ পইচাটো ক'ত সোমাইছে আপোনালোকে ধৰিব পৰা নাই, তেতিয়াহ'লে আপোনালোকে কেনেধৰণে অৰ্থাৎ আপোনালোকৰ পইচাটো লাভ কৰা বুলি গম পোৱা নাই। এই ক্ষেত্ৰত আপোনালোকৰ জব কাৰ্ডৰ সৈতে সংলগ্ন হৈ থকা যিটো বেংক একাউণ্ট আছিলে সেইটোত সেই পইচাখিনি নোসোমাবও পাৰে। এই ক্ষেত্ৰত আপোনালোকৰ জব কাৰ্ডৰ পইচাখিনিত ক'ত সোমাইছে এইটো চাবলৈ হ'লে আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন হৈ আছে বেংক একাউণ্ট, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ যোগেদি সেই একাউণ্টতে আপোনালোকৰ পইচাসমূহ সোমোৱা হৈছে। গতিকে আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন হৈ থকা যিটো বেংক একাউণ্ট আছিলে আপোনালোকে সেই একাউণ্টটোত আপোনালোকে চেক কৰিব। নিশ্চয়কৈ আপোনালোকে তাতে পইচাটো লাভ কৰিছে।